ছোৱালী পাগল আছে তাৰ নাই 6 তাৰ নাই এই ইয়া সিস্টেম বেছি ডাঙৰ আছে দেখা দে সেইকেইটা দেখা দে এতিয়া আহিছে ভাল ৰানিং কৰে এক্সেলেন্ট মাৰি আছে কৰিলোঁ 10 পাক ৰানিং কৰিলোঁ আমাৰ ট্ৰেকটোতে যেহেতু ইয়াত প্ৰায় 10 পাক ৰানিং কৰিলে বেছি হৈ যায় সেয়াত 8.5 পাক হৈ যায় ৰানিং কৰিলে 42 মিনিট 10 পাক ৰানিং কৰিলোঁ টাইমটো লাগি আছে টাইম তোমাৰ 12:30 ঘৰত টাইম লাগি আছে আৰু এইফালে ৰানিং কৰাৰ পিছত প্ৰগদাই প্ৰেক্টিছ কৰি আছে অকণমান প্ৰেক্টিছ কেইটামান দেখাই দিব যেহেতু ৰানিং কৰাৰ পিছত প্ৰেক্টিছ কৰিলে ৰানিংটো অলপমান আগবাঢ়ি যায় সেইকাৰণে প্ৰেক্টিছ দুটামান দেখাই দিম তোমালোকৰ ভৰিত জোৰ আহিব কাৰণে আৰু লগতে লেগটো পাৱাৰ আহিব ৰানিঙত কাম দিব সেয়ে তোমালোকে এইটো প্ৰেক্টিছ কৰিবা এইটো চিম্পল খোজ কাঢ়া যেন লাগে কি চাপৰি খোজ কাঢ়া যেন লাগে কিন্তু নহয় তোমালোকে এবাৰ কৰি চাবা লেগটো আমাৰ ভৰিত পুৰা টান মানে ভৰিৰ পিঠত বহুত টানিব কষ্ট পাব তেতিয়া তোমালোকৰ ভৰি পাৱাৰ আহি যাব আৰু ইফালে আমাৰ গান চান লগাইলে পুৰা প্ৰেক্টিছ কৰি আছে এইটো বেং জাপ বুলি কয় এইটো যেহেতু তোমালোকে এক্সাৰচাইজ কৰোঁতে তলৰ পৰা ওপৰলৈ কৰিবা তেতিয়া তোমালোকক কাম দিব কিন্তু এই মাজতে জাহা ষ্টেপ কিছুমান কৰিলে মানে দিগদাৰ হৈ যায় আৰু বিশেষকৈ আমাৰ ৰানিঙৰ কাৰণে ভৰি পাৱাটো আৰু লগতে আমি যিহেতু উশাহ নিশাহ সেইটো অকণমান মানে প্ৰেক্টিছ কৰিব লাগে এইটো নাকৰ উশাহ নিশাটো এই দুটা এইটো হ'ল লং জাপৰ মানে লং জাপ যাৰ এক্সিলেণ্ট অহা নাই কমেণ্ট কৰি আছিলে লং জাপ কেনেকৈ আহিব তোমালোকে প্ৰেক্টিছ কৰিবা ইয়াৰ লং জাপৰ প্ৰেক্টিছ দি আছে প্ৰগদাই এয়া লং জাপৰ প্ৰেক্টিছ প্ৰগদাই দি আছে লং জাপ এইকেইটা লং জাপ মাৰিলে মানে খুব অহা চান্স আছে সোনকালে আমাৰ এইটো ফিল্ডতে মানে গেলেৰী ওপৰতে আমি এক্সাৰচাইজ কৰোঁ প্ৰায়ভাগ এক্সাৰচাইজ এনেকৈ কৰোঁ ইয়াতে আপ ডাউন মাৰি থাকিলে আমাৰ লং জাপ আহি যায় পুৰা ইয়াতে ভৰি লেগ 1 2 3 মাৰিলে মই যেহেতু ৰানিং কৰিবলৈ অকণমান সোনকালে আহিলোঁ আৰু এতিয়া সকলোৱে আহি আছে ৰানিং কৰিব যেহেতু প্ৰায় 8টা 9টা বজাত সিহঁতে ৰানিং কৰে আকৌ পিছতীয়া সকল আহিবই অকণমান দেৰি হ'ব এতিয়া আমি প্ৰথমে যিবিলাকে মৰ্ণিং সোনকালে আহে সিহঁতে ৰানিং কৰি প্ৰেক্টিছ কৰি আছে স্পীড এইটো লেগ 1 লেগ 2 মাৰিছে চব লং যাব প্ৰেক্টিছ তোমালোকে চোৱা ভিডিঅ'টো তোমালোকে লাষ্টলৈকে চোৱা লং যাব প্ৰেক্টিছ পুৰা দিছে লং জাপ এক্সাৰচাইজ আৰু লং যাবৰ বাবে 100 মিটাৰ লং যাবৰ কাৰণে স্পীড লাগিব 100 মিটাৰ স্পীড আৰু লগতে ভৰি পাৱাৰ লাগিব